ঘৰৰে অমিতা এইটো মস্ত অমিতা মানে গাছডালৰ ভিতৰত ডাঙৰ অমিতা এইটো আনিছোঁ আৰু কাৰণ এইটো কাৰণে আজি আমি অমিতা খাম হেঙাৰবাৰী মিস্ত্ৰী আহিছে আৰু ৰান্ধেঘৰৰ যোনখন দৰ্জা খিৰিকী আৰু দয়া লগাৰ মিস্ত্ৰী আহিছে গতিকে আমাৰ আছে আলু চালু পুৰা কল চৰা কল এইবিলাক কাটি চাটি ৰেডি মায়ে কাটিলা আৰু এতিয়া মই এইটো কাটিম আৰু অমিতাৰ বহুত বেছি গুণ আছে আমি এংকে খৰা কৰবা নালাগে এংকে বলি দিয়া আহা নহয় গতিকে আমি যদিও ধৰা হ'ল এংকে কাটো তেতিয়াহ'লে এংকে এটা চিন দি পেলাই এংকে কাটবা লাগে আৰু সেইটো কাৰণে আমি এইটো খাটাই নহয় গতিকে সেইটো আমি এংকে কাটিম আৰু আপোনালোকক অমিতাটো দেখাম মানে ধুনীয়া অমিতা এইটো অমিতাটো বহুত ধুনীয়াকৈ পুৰত হোৱা নাই নেকি চাওঁ এই জোল লাগছে এংকে ভাল পাব নাই মানে অমিতাটো বহুত বেছি ভালকৈ পুৰত হোৱা নাই এই আৰু গুটিকেইটাও বঢ়িয়াকৈ ভাজি পেলাই খাব পৰা যায় গতিকে মই গুটিখিনি থৈ দিম প্ৰথমতে ইয়াৰ গুটিখিনি বঢ়িয়াকৈ এনেকৈ এৰি থ'ম গুটিখিনি ভাজি খাই বিৰাট মজা লাগে গতিকে আৰু আপোনালোকে গুটি খাই পেলাই পাইছে নে কমেণ্ট কৰি জনাব গুটিখিনি মই থৈ লওঁ তাৰপিছত বাকী এৰাব লাগিব আৰু ইয়াৰে চুগাৰত ভাল তাৰপিছত যদি ধৰক পেটৰ অসুখ হৈ আছে তেতিয়াহ'লে এয়া খাব ভাল কিন্তু কিছুমান হেৰিত বেয়া বাৰু আৰু ইয়াৰে আঠাটো যদি মুখত লগাই দিয়া যায় তেতিয়া বিৰাট ধুনীয়া চাফা হৈ যায় কিন্তু কথা হ'ল কি বহুত টাইমলৈকে যদি মুখত লগাই থৈ দিয়া থাকে মুখত মানে ছাল এৰি যাব পাৰে গতিকে বেছি টাইম লগাই থৈ দিয়া ভাল নহয় আৰু ইয়াত হাততো যদি লাগে বঢ়িয়া ধুনীয়া এটা চাফা হয় আৰু এইখিনি মই বঢ়িয়াকৈ এৰি আছোঁ আৰু কথা হ'ল এইখিনি এইটোৰ কাৰণে এৰাম আৰু এইটো ভাজি খাই বিৰাট মজা লাগে আৰু আপোনালোকে ভাজি খাই পাইছে নে কমেণ্ট কৰি জনাব পকা অমিতাৰ খাই ভাল নালাগে ভাজিলে আৰু কিন্তু কেঁচা অমিতাৰ এই গুটিকেইটা ভাজি খাই বিৰাট মজা লাগে পকা অমিতাৰ গুটিকেইটা টাইট হয় সেইকাৰণে বহুত বেছি ভাল নালাগে আৰু বহুতে খাব পাৰে কিন্তু মই মানে আমাৰ ঘৰত পকা অমিতাৰ গুটিটো ভাজি নাখাওঁ এই কেঁচা অমিতাৰ এইটো খাম এইখিনি মানে কটাৰী নলিলোঁ আৰু হাতেৰে দিম এনেকৈ বঢ়িয়াকৈ এৰি দিওঁ আৰু হাতত লাগিলেও বঢ়িয়া একো নাই টেনশ্যন নাই এইটো দাগ নালাগে আৰু বহুতে ভাবে দাগ লাগিব বুলি কিন্তু যদি ধৰ মই দমকলৰ পানী যদি লাহিৰত যদি দাগ লাগিব কিন্তু এনেকৈ এতিয়া দাগ নালাগে কথা নাই আৰু এতিয়া আৰু বহুত ঠাইত অমিতা বুলি কয় আৰু বহুত ঠাইত ফল বুলি কয় বহুতৰ বহুত নিয়ম আৰু অমিতা বুলি কয় আমি ইয়াতে অমিতা বুলি কওঁ আৰু তাতে হেৰি কৰিব লাগে কোনো কথা নাই কাৰণ চবৰে এটা কথিত ভাষা আছে আৰু সেই ভাষা মতে আমি অমিতা বুলি কওঁ অমিতাটো লিখিত হয় আমি কথিত কথা কওঁ গতিকে আমি অমিতা বুলি কওঁ আৰু এইখিনি বঢ়িয়াকৈ থৈ ল'লোঁ এইখিনি ভাজিব লাগিব আৰু কথা হ'ল কি অকণ মাইক হেল্প কৰিছোঁ তাৰমানে মই মইনাকো হেল্প কৰি দিছোঁ মইনা ব্যস্ত হৈ আছে মিস্ত্ৰী অহাৰ কাৰণে তাই তাৰমানে চাহ তাহ দিয়াত পূৰা ব্যস্ত হৈ আছে আৰু মোক কৈছে তাই সোনকালে এইখিনি কাটি দি আৰু মায়েও কৈছে কাটি দি মায়ে অকণমান কৰিলা কিবা কিবি আৰু এইখিনি বঢ়িয়াকৈ পিচ কৰি দিওঁ মই তাৰপিছত কাটি থাকিব আৰু বাকী থাকিব আৰু এই বঢ়িয়াকৈ অমিতাখিনি এনেকৈ পিচ কৰি দিম মানে এনেকৈ পিচ কৰি দিলে বাকী ল'ব সুবিধা হ'ব আৰু এনেকৈ দীঘলকৈ যদি থৈ দিওঁ তেতিয়া পিচ মানে বাকলিখিনি এৰাব মানে অকণমান অসুবিধা হ'ব আৰু বাকলিটো দেখিছে না তেৰাকৈ গ'ল মানে কটাৰীখনৰ ধাতটো অলপ কমছে আৰু অমিতাৰ বাকলিটোও ভাজি খাব পাৰে অমিতাৰ বাকলি বাৰু ভাজি নাখাওঁ গুটিটোকে খাম গুটিটো থৈ দিছোঁ গুটিটো খাই বিৰাট টেষ্টি লাগে আৰু আপোনালোকে খাই পাইছেনে কমেণ্ট কৰি জনাব খালি অমিতা কাটি উঠি লগে হাতকেইখন ধুব লাগিব নহ'লে তাৰমানে খাই দিব আৰু অমিতাটো বিৰাট কাঢ়া শক্ত আৰু এইয়া দেখিছেনে এইখিনি এইয়া চাওঁ এইয়া পুৰা চাফা হৈ যায় চকচকীয়া চাফা হয় কিন্তু কথা হ'ল কি লগে হাত ধুব লাগিব নহ'লে চাল তাল এৰি যাব এতিয়া লগে মই সোনকালে হাতখন ধুওঁ